হৈছে মাহ হালধি আপোনালোকে চাগে মাহ হালধি লগাই গা চা ধুইছে মোৰ অকণমান দেৰি হ'ল একো নাই আৰু গা চা ধোৱা দেৰি হয় আৰু কি ক'ব তো সেইটো কাৰণে অলপ এইবিলাক লৈ ল'লোঁ এতিয়া লৈ উঠি গা চা ধুওঁ গা চা ধুই উঠি আৰু অকণমান বিহুৰ আয়োজন সৰুকৈ ঘৰতে চলিছে সেইখিনি অকণমান দেখাবলৈ চেষ্টা এটা চলাম তুমি কিবা এটা কৈ দিয়া নেকি ক'বানে আৰু বিহু সকলোৱে ভালে ভালে খাওক ঘৰত থাকক আৰু ঘৰৰ বাহিৰত নাযাব অঁ ঘৰৰ বাহিৰত গ'লে কোৱা কৰোণা ভাইৰাছে আপোনাৰ লগত আহিব আৰু ভাই কৰোণাৰ লগত বতাহ বৰষুণ শিল এইবিলাক ফ্ৰীতে আহি আছে আমাৰ লগত মানে বিহু বুলি প্লেনিং কৰিছিলোঁ অলপ কিবা বেলেগ কৰিম বুলি কিন্তু নাই আৰু ওপৰৰ পৰা দিল বেয়াকৈ বৰষুণ তো যে নহওক এটা ভাল কথা হ'ল কি মই মানে এই কেমেৰাটো আজিলৈকে টাইমলেছ এটা ভালকৈ লোৱা নাছিলোঁ মানে ক্লাউডটো যে দৌৰে সেইটো মই অলৰেডি আজি পালোঁ আৰু সেইটো আপোনালোকক অকণমান দেখাবলৈ মই চেষ্টা এটা আপুনি মোৰ চেনেলত আহিব দীপিকা শৰ্মা অভিনৱ এই ৰ'বা মোৰ চেনেলটো ভাল হয় ইয়াৰ চেনেলটো কাম নাই মোৰ লগত লাগিব গুৱাহাটী সময় দেখা পায় গুৱাহাটী অ'কে গুড মৰ্ণিং গাইজ যোৱাকালি ভিডিঅ'টো কণ্টিনিউ কৰিম বুলি ভাবিছিলোঁ কিন্তু বৰষুণৰ কাৰণে একদম বেয়া হৈ গ'ল তো যিয়ে নহওক আজি আপুনি মোক যি দেখা পাই আছে মানে মই জাষ্ট মৰ্ণিং উঠিছোঁ উঠি অকণমান মানে ফাৰ্ষ্ট এইটো ষ্টাৰ্ট কৰিছোঁ বহুত ভাল ফেচ ৱাছ হয় যদি আপোনালোকক লাগে ডেছক্ৰিপশ্যনত আছে লিংকত আপুনি লৈ ল'ব পাৰে আপুনি ল'লে মোৰ তাতে বহুত লাভ হ'ব বেছি পইচা পাম নাই এইবিলাক একো নহয় মই এনে কৈছোঁ যাতে জাষ্ট দিনটো ষ্টাৰ্ট কৰিব ওলাইছোঁ যি কুছ না কুছ তো কৰনা পৰেগাই আপোনালোকে লিয়ে লগাই উঠি এতিয়া মই নেক্সট কি কৰিম ৰামায়ণ চাম বুলি ভাবিছোঁ আজি আৰু তাৰপিছত আপোনালোকক এটা জেগালৈ অকণমান টাইমৰ কাৰণে লৈ যাম বুলি ভাবিছোঁ আৰু সেইটো চাওক গম পাই যাব চাওক আৰু এটা মই ইম্পৰ্টেণ্ট কথা কওঁ চাওক আমি যিহেতু এইকেইদিন ফ্ৰিকুৱেণ্টলি হাতবিলাক ধুই আছোঁ চবে আৰু যদি ধোৱাও নাই আপোনালোকে ধোৱা ষ্টাৰ্ট কৰক চাওক আমি যেতিয়া হাতখন ধুওঁ টেপটো ওলাই আমি বহুত টাইম কৰোঁ যদি এনেকৈ আপোনাৰ ঘৰৰ 10টা মানুহে কৰে বহুতখিনি পানী ৱেষ্ট হৈ যায় যেতিয়া ৰাব কৰিব হাতখন হেণ্ডখন তেতিয়া আপুনি অকণ টাইম এইটো বন্ধ কৰি ৰাখিব আৰু যেতিয়া আপুনি ধুব তেতিয়াহে এইটো খুলি দিব নহ'লে এনেকৈ বহুত পানী আমাৰ ৱেষ্ট হৈ যাব তো পানী যাতে ৱেষ্ট নহয় সেইটো কাৰণে অকণমান আপোনালোকক ক'লোঁ চিকচিকীয়া হৈ গৈছোঁ না সময় আৰু আৰু এতিয়া মই ৰামায়ণ চাই আছোঁ কণ্টিনিউ চলি আছে আৰু মই আপোনালোকক এইটো ৰেকমেণ্ড কৰোঁ যদি আপোনালোকে পাৰে চাব পাৰে এইবিলাক চালে বস্তুবিলাক আমাৰ নিজৰ মাইণ্ডত কিবা এটা পজিটিভ হেৰি আহিব পাৰে আৰু আপুনি কিবা নহয় কিবা জ্ঞান পাব আজি হৈছে কি জানেনে হনুমানে লক্ষ্মণৰ কাৰণে সঞ্জীৱনী লৈ আহিছে মই আগতে এইবিলাক সৰুতে চাইছিলোঁ বহুত কিবা কিবি কিন্তু মাজতে আৰে ভাই টাইম পাইছোঁ এই টাইমতে আমি বহুত কথা আগৰ ঘূৰাই আনি আকৌ কণ্টিনিউ কৰিব পাৰোঁ তো সেইটো কাৰণে চান্স যিহেতু পাইছোঁ আৰু দিব লাগে আৰু তো সেইটো কাৰণে মই কৰি আছোঁ আপোনালোকেও চাওক ৰামায়ণ মহাভাৰত বহুতখিনি কথা আপুনি গম পাব বিদ্যাকে কৈছোঁ ओके চাওক মই যেহেতু কৈছিলোঁ বাহিৰত যাম বুলি কিন্তু ভাবিলোঁ বাহিৰত নাযাওঁ কাৰণ বাহিৰত গ'লে যাব পাৰিম যোৱাটো একো ডাঙৰ কথা নহয় কিন্তু যদি কিবা কাৰণত ইনফেক্টেড হৈ আহোঁ
নিজৰ ঘৰৰ কাৰণে প্ৰব্লেম হ'ব পাৰে লাগে हेलो प्लीज आप मेरे चैनल को सब्सक्राइब करिएगा আৰু সেই কাৰণে ই আৰু মই এটা প্লেনিং কৰিছোঁ কি জানে বাহিৰত নাযাওঁ ঘৰৰ ভিতৰত মানে বাৰান্দাতে দিয়কচোন মানে আমি এটা বস্তু কৰিম অলপ ক্ৰিয়েটিভ হিচাপে চাওঁ কৰিব পাৰোঁ নে নোৱাৰোঁ চাগে ভাল লাগিব লাগে আৰু প্ৰথম মিছনটো কমপ্লিট এতিয়া ৰংটো ওলালোঁ এতিয়া ৰংটোত ইয়াৰ ওপৰত স্প্ৰে কৰিম আৰু ফাৰ্ষ্ট এটেম্পটো আমাৰ কমপ্লিট হ'ল মানে কি জানে না ইয়াতে মই লগালোঁ এতিয়া এই বস্তুটোৰ ওপৰত এখন পেইণ্টিং বনাম মানে বনাই আছোঁ দিয়কচোন অলপমান বেলেগ ইয়াক মডিফাই কৰাৰ চেষ্টা এটা চলাম थोड़ा এনেকৈ অকণমান ট্ৰাই কৰিলে সামনে চাওক মোৰ বেছি ইমান ভালকৈ আঁকিব নাজানো তথাপিও মানে এইখন কিহৰ কাৰণে বনালোঁ মই কৈ আছোঁ কাৰণ চাওক 2020 মোৰ বুলি নহয় চবৰ কাৰণে বহুত মানে মনত থকা ইয়াত হয় আৰু সেইটোৰ কাৰণে এখন অকণমান মেছেজ দিবলৈ চেষ্টা কৰিলোঁ আৰু এইখন এতিয়া মই বঢ়িয়াকৈ ফ্ৰেমত বনাই মোৰ ৱালত এনেকৈ থৈ দিম ইয়াতে নহয় বেলেগ এটা ৰুমত থৈ দিম তো আজিলৈ ভিডিঅ'টো ইয়াতে শেষ কৰোঁ যদি ভিডিঅ'টো ভাল লাগিল এনেকৈ অকণমান চেষ্টা চলাইছিলোঁ এটা প্লিজ লাইক কৰিব যদি ভিডিঅ'টো ভাল পাইছে আৰু যদি বেয়াও লাগিছে ডিছলাইক কৰিব পাৰে একো প্ৰব্লেম নাই বাট আপুনি এটা মোক ফিডবেক দিব কিহৰ কাৰণে মোৰ বেয়া হৈছে বা কি কাৰণে মই ইম্প্ৰুভ কৰিব পাৰোঁ আৰু যদি ভাল লাগিছে তথাপিও কমেণ্ট কৰক আৰু যদি চেনেলটো ভাল পাইছে ছাবস্ক্ৰাইব কৰিব আৰু মোৰ লগত আপোনালোকে সদায় থকাৰ কাৰণে বহুত 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 ধন্যবাদ